যোৱাবাৰে ভাঙিছিল, এবাৰ বনালে আৰু ভাঙে। তাৰপিছত পুনৰবাৰ বনাইছে যদিও খুব অস্থায়ী হিচাপে, মানে 4 চকাটো পাৰ নহয়, বাইক পাৰ কৰাৰ সমস্যা হৈছে। আমাৰ মন্ত্ৰী উদ্ধাৰ বৰুৱা আৰু কোনোবা আহিছিল, আহি পেলাই আমাৰ BTCৰ অধ্যক্ষও আহিছিল। তেওঁলোকে ঠিকাদাৰক যাতায়াতৰ ব্যৱস্থা কৰাৰ কাৰণে দায়িত্ব এটা দিয়া বুলি ঠিকাদাৰৰ এতিয়া বনাই আছিল। সেই সময়তে মই ঠিকাদাৰক কৈছিলোঁ বোলে অলপ চলিব পৰাকৈ বনাওক। যিহেতু দেখা গ'ল পুৰণা সম্পূৰ্ণ তেওঁ পেণ্ডেল আছে, তেওঁ পেণ্ডেলৰ সেই পুৰণা বাঁহখিনি ব্যৱহাৰ কৰি একেবাৰে মানে অসুবিধাজনক হিচাপে, তাৰমানে মই বহুদিন পাৰ হোৱা নাই, অলপ আগতে বানপানীত পানী দি গৈছিলোঁ হয়, আজি কিবাকৈ মই পাৰ হৈ গৈছোঁ নিকাশি, তাৰমানে দলংখনত উঠোৱা অৱস্থাই নাই। ইয়াৰ ব্যৱস্থা বিশেষকৈ বেমাৰ আজাৰ, সোৱণঘাটৰ যিমান ল'ৰা ছোৱালী মানুহ বেপাৰ বাণিজ্য কৰা চব নিকাশি মচলপুৰৰ লগত কানেক্টেড। তেওঁলোকৰ মানে বানপানী আহিলে তলেদি যাব নোৱাৰি, আজিও নোৱাৰে, বাইক পাৰ হ'ব এতিয়াও মানে সহজে পাৰ হ'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত খুব অৱস্থা হৈছে। ডিপাৰ্টমেণ্টে চৰকাৰে অন্তত 4 চকা এম্বুলেঞ্চ যাব পৰাকৈ, বিশেষকৈ অলপ আগতে বেমাৰী এজনী বাইকত আনি কিবাকৈ 2বাৰ দলঙত জিৰাই পেলাই পাৰ কৰি সিফালে লৈ গৈছোঁ। মই সুধিছিলোঁ যে কি হৈছে, দলঙৰ মাজতে আছে, মই বাইক লৈ আহোঁতে ব্লক হৈ আছিল ৰাস্তা, কৈছে বোলে জ্বৰ হৈছে, সুবিধাটো লৈছিলোঁ, এতিয়া ঘূৰিবই নোৱাৰোঁ। ইত্যাদি বহুত অসুবিধা হৈছে। এতিয়া যিমান পাৰে স্থায়ী দলঙৰ ব্যৱস্থা আৰু লগতে খাদ্যটো, আৰু বাৰিষা 2-3 মাহ আছে, শাওণ মাহ চলি আছে, ভাদ্ৰ আহিন মাহ, কেতিয়াবা আহিন মাহক লৈ বানপানী চলে। আমাৰ মানে জ্বলন্ত সমস্যা হৈছে দলংখনত। গতিকে বিভাগীয় কৰ্তৃপক্ষই MLA চৰকাৰ সকলোৱে লগ লাগি অন্ততঃ মজবুত কৰি যিখিনি বাঁহ দিছে, পুৰণা বান্ধ দিছে, কাপোৰৰ বান্ধ, গুণাৰ বান্ধ দিয়া নাই, গতিকে ইয়াক মজবুত কৰি অলপ বহল কৰি অন্ততঃ বেমাৰীৰ কাৰণে এম্বুলেঞ্চ পাৰ হ'ব পৰাকৈ ব্যৱস্থা কৰি দিলে ভাল। জমৰ যিহেতু ভুগি আছোঁ, বানপানী হ'লে আমাৰ কাট অফ হয়। এতিয়া সোৱণঘাটৰ বিশেষকৈ কানেকশ্যন নিকাশি আৰু মচলপুৰ, এইখিনিয়ে ক'ব লগা। এইটো ৰাস্তাটো আপোনাৰ সোৱণঘাটা নিকাশি হৈ মচলপুৰ সদৰত যোৱা জিলালৈ যোৱা ৰাস্তা হয়, আমাৰ মেইন ৰাস্তা। অত্যন্ত ৰাইজে তাৰমানে যিহেতু ভুগি আছে এই ৰাস্তাটো, এই দলংটোৰ কাৰণে। ইয়াত দৈনন্দিন আমাৰ নিকাশি কলেজলৈ, মহাবিদ্যালয়লৈ আমাৰ সোৱণঘাটা এণ্টায়াৰ বহুত অঞ্চলৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাক কলেজলৈ যায়। দৈনন্দিন অহা যোৱা কৰাৰ সাংঘাতিক অসুবিধা হৈ আছে। এই সদ্যহতে যিটো ৰিচেণ্টলি ইয়াত জনপ্ৰতিনিধিৰ জৰিয়তে আমাক অস্থায়ীভাৱে ইয়াত অহা যোৱা কৰাৰ সুবিধাৰ কাৰণে বনাই দিয়া বুলি কৈছে, কিন্তু একেবাৰে নিম্নমানৰ হৈছে। আৰু ইয়াত এতিয়া ভয়ংকৰ এটা কিবা এইটো ভালুকৰ হাঙিৰ নিচিনা হৈছে, খুব ভয়কৈ তাৰমানে পাৰ হ'ব লগা হৈছে। আৰু এই যোৱাকালি পৰহি মানে সৰু এটা এল্টো গাড়ীও তাৰমানে ভাহি গৈছিল, JCBৰ দ্বাৰাই কিবাকৈ উদ্ধাৰ কৰা বুলি আমি জানিবলৈ পাইছোঁ। সোৱণঘাটা নিকাশি মচলপুৰ কানেকশ্যন ৰিং ৰ'ড, এইটো দলংখন ভঙাৰ পিছত আমাৰ ৰাইজৰ ইমান অসুবিধা হৈছে নহয়। আপোনাৰ কলেজত যোৱাৰ পৰা বিভিন্ন বেমাৰী, অফিচ আদালত যোৱা মানুহবিলাকৰ বহুত সমস্যাত পৰি আছে। আৰু ৰিচেণ্টলি এটা ডাঙৰ কথা হৈছে, যোৱা ৰাতি 9:30মান বজাত যেতিয়া নেকি পানী ডাঙৰ হৈ আহিলে, এখন I-20 গাড়ী ভাগাই লৈ গৈছে। সেইকাৰণে আমাৰ যোন চৰকাৰখনে ইমিডিয়েট মানে এইটো বনাই দিয়াৰ কাৰণে কিবা ব্যৱস্থা কৰিলে ৰাইজৰ বহুত উপকৃত হ'ব। আৰু এইটো আপোনাৰ সেই ৰাতি JCB আহিছিলে, JCBৰ মানে জৰিয়তে মানে মানুহখিনি উদ্ধাৰ কৰা হৈছে। আৰু বাকী গাড়ীটো ডেমেজ হৈ গৈছে চব, মানুহখিনি কিবাকৈ মানে বচাব পাৰিছোঁ আৰু।